কোনো কাম নহ'ব, আপোনাৰ মোবাইলটো কোনো কাম নহ'ব। যোৱাকালি এটা মোবাইল হেৰাইছে আৰু কাৰ মোবাইল হেৰাইছে, ক'ত হেৰাইছে, গোটেই ডিটেইলছ মই আপোনালোকক ক'ম। আপোনালোকে ভিডিঅ' স্ক্ৰিপ্ট নকৰিব। বলক আমি ভিডিঅ' আৰম্ভ কৰোঁ, আপোনালোকে ভিডিঅ' কণ্টিনিউ কৰি যাওক। হেল্ল' হোৱাটছআপ গাইজ, মই চেলিম, আপোনালোকে চাই আছে এছ আঠিয়া ব্লগ। মই আপোনালোকক সদায় তেনেকুৱাই ভিডিঅ' দিম যাতে আপোনালোকে ভিডিঅ'বিলাক চাই পেলাই আপোনালোকৰ ভাল লাগে, আনন্দ লাগে, আৰু কাৰোবাৰ কিবা যদি হেৰাই যায় সেই বস্তুটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এক বস্তু হেৰাইছে, সেই হেৰাই যোৱা বস্তু আপোনালোকে ঘূৰাই দিব পাৰিব। একমাত্ৰ মোৰ ভিউৱাৰ্ছসকলে ঘূৰাই দিব পাৰিব। মোৰ ভিউৱাৰ্ছসকলৰ এনেকুৱা শক্তি আছে, যদি এই ভিডিঅ'টো শ্বেয়াৰ কৰে আপোনালোকে, সেই মানুহজনৰ মোবাইলটো, সেই মানুহজনে খুব দামী মোবাইল হয়, সেই মানুহজনৰ মোবাইলটো মানুহজনে পাই যাব। প্লিজ আপোনালোকে সেই মোবাইলটো ঘূৰাই দিব। এতিয়া আহিল কথা হ'ল, কাৰ মোবাইল ক'ত হেৰাইছে সেই বিষয়ে মই আপোনালোকৰ লগত অকণমান আলোচনা কৰিম। যোৱাকালি দুৰ্গা পূজা বিসৰ্জনৰ সময় আছিলে আৰু সেই সময়ছোৱাত গোটেই মণ্ডপৰ যিমান যমুনামুখত মণ্ডপ আছিলে, গোটেই মণ্ডপ যমুনামুখ ডেইলী বজাৰত ঘূৰাইছে। খুবেই ভাল লাগিছে, খুবেই ধুনীয়া লাগিছে দৃশ্যটো দেখি পেলাই। আৰু মোবাইলটো হেৰাইছে য'ত বিসৰ্জন দিছিলে দুৰ্গা পূজাৰ আমাৰ থানা ৰোডত আইবিৰ সন্মুখত, সেইখিনিতে সেই মাইকী মানুহজনী তাতে আছিলে আৰু তাৰ পৰাই মোবাইলটো হেৰাইছে। আৰু মোবাইলটো মই আপোনালোকক, মোবাইলটো হেৰাই গ'ল, মোবাইল হাতত নাই। এতিয়া মই আপোনালোকক সেই মোবাইলৰ পেকেটটো যোনটো আছিলে সেই পেকেটটো মই স্ক্ৰীণত দিম। আপোনালোকে লক্ষ্য কৰিব কিমান দামী মোবাইল হয়, খুব নতুন মোবাইল হয়। মই এটা কথাই ক'ম, যোনে এই মোবাইলটো পাইছে কিন্তু আপোনাৰ কোনো কামে নহ'ব, আপোনাৰ কোনো কামে নহ'ব। প্লিজ আপুনি যদি মোবাইলটো পাইছে আপুনি মোবাইলটো ঘূৰাই দিয়ক। আৰু মোবাইলটো আছিলে আমাৰ যমুনামুখ ডেইলী বজাৰত সত্যপালৰ বিল্ডিঙৰ তলত ষ্টেচনাৰী দোকান হয় মনজিৎ দাস, তেওঁৰ ঘৈণীয়েকৰ মোবাইল আছিলে। আৰু সেই সময়ত তেওঁৰ কোচত আছিলে তেওঁৰ সৰু বাচ্চা এটা, লগত বেগ এটা আছিলে আৰু মোবাইল ফোন আছিলে। এতিয়া কথা হ'ল, বিসৰ্জন দিয়াৰ শেষ হোৱাৰ পিছত তাই দোকানত আহিছিলে আৰু দোকানত আহি দেখিছে যে মোবাইল নাই। বহুত ডাঙৰ কথা, হাতৰ পৰা মোবাইল নাই। এতিয়া কোনখিনিত পৰিছে ডিটেইলছ ক'ব নোৱাৰি। হয়তো থানা ৰোডৰ পৰা যমুনামুখ ডেইলী বজাৰলৈকে ইয়াতে ক'ৰবাত পৰিছে, আৰু নিশ্চয় যিকোনো মানুহ এজনে পাইছে। আৰু যোনে মোবাইল পাইছে মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, অনুগ্ৰহ কৰি কৈছোঁ, আপুনি মোবাইলটো ঘূৰাই দিয়ক। মই ইয়াত তলত নাম্বাৰ দি দিম, আপুনি সেই নাম্বাৰত যোগাযোগ কৰিব। আৰু যদি আপোনাৰ লাজ লাগে প্লিজ মোৰ প্ৰফাইলছত আপুনি গৈ পেলাই, মোৰ প্ৰফাইলছত মোৰ নাম্বাৰ আছে, আপুনি মোক ফোন কৰিব। আপুনি মোক ফোন কৰিলে মই শ্ব' নকৰোঁ, প্লিজ মই আপোনাক একদম শ্ব' নকৰোঁ। আপুনি মোবাইলটো মোৰ হাতত দি দিব, মই তেখেতৰ হাতত দি দিম। আপোনাৰ কোনো কামে নহ'ব, আপোনাৰ সেই মোবাইলটো কোনো কামে নহ'ব। একমাত্ৰ আপুনি আপোনাৰ ল'ৰা ছোৱালীক দিব পাৰিব খেলনা হিচাপত। ইমান দামী মোবাইলটো খেলনা হিচাপত দিব লাগিব। সেইকাৰণে আপোনাক কৈছোঁ, প্লিজ আপুনি যদি আপোনাৰ লাজ লাগে মোৰ হাতত দিব, মই তেখেতৰ হাতত দিম। প্লিজ আপুনি মোবাইলটো ঘূৰাই দিয়ক। আপোনাক একদম ৰিকুৱেষ্ট কৰিছোঁ, এছ আঠিয়া ব্লকৰ তৰফৰ পৰা মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ। আৰু মোৰ ভিউৱাৰ্ছসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিমানকেইটা মই হেৰাই যোৱা বস্তু আপলোড দিছোঁ ভিডিঅ', সেই বস্তু ঘূৰাই দিছে একমাত্ৰ আপোনালোকে ঘূৰাই দিছে। সেইকাৰণে মই আপোনালোকক মোৰ অন্তৰৰ পৰা মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সেইকাৰণে কৈছোঁ, প্লিজ যিসকলে মোৰ ভিডিঅ'টো চাই আছে, মোৰ ভিউৱাৰ্ছসকল, আপোনালোকে এই মোবাইলটোৰ কাৰণে বেছি দিন হোৱা নাই, মোবাইলটো লৈছে, নতুন মোবাইল হয়। আপোনালোকে মোবাইলটোৰ কাৰণে আৰু এই মাইকী মানুহজনীৰ কাৰণে, মনজিৎ দাসৰ ঘৈণীয়েকৰ কাৰণে আপোনালোকে ভিডিঅ'টো এটা শ্বেয়াৰ আপোনালোকে কৰক, যাতে
এই ভিডিঅ'টো ভাইৰেল হয় আৰু ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে মোবাইলটো যাতে তেখেতৰ হাতত আহে আৰু যোনে পাইছে যদি তেওঁৰ লাজ লাগে, আপোনাৰ যদি লাজ লাগে প্লিজ আপুনি মোৰ হাতত দিব। মোৰ প্ৰফাইলছত নাম্বাৰ আছে, মোৰ ফোন নাম্বাৰ দিয়া আছে, আপুনি মোক কণ্টেক্ট কৰিব বা মোৰ মেছেঞ্জাৰত গৈ পেলাই আপুনি কণ্টেক্ট কৰিব। আপোনাৰ যি লাগে মই চেলিম আঠিয়া কথা দিছোঁ, আপোনাৰ যি লাগে মই আপোনাক দিম। আপুনি মোবাইলটো ঘূৰাই দিয়ক, কাৰণ আপোনাৰ কোনো কামেই নহ'ব। প্লিজ আপুনি মোবাইলটো ঘূৰাই দিব। এজন মানুহৰ মোবাইলৰ ভিতৰত বহুত ডকুমেণ্ট থাকে, বহুত নাম্বাৰ থাকে, বহুত বস্তু থাকে, বহুত নাম্বাৰ থাকে, বহুত ডকুমেণ্ট থাকে, বহুত বস্তু থাকে, বহুত টকা পইচাও থাকে। হয়তো তেওঁৰ মোবাইলত টকা পইচা থাকিবও পাৰে, নাথাকিবও পাৰে, এইটো মই ক'ব নোৱাৰোঁ। কিন্তু আপোনালোক নহয়, যোনে পাইছে তেখেতক মই কৈ আছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, তেখেতৰ মোবাইলটো আপুনি ঘূৰাই দিবলৈ চেষ্টা কৰিব। আপুনি তেখেতৰ মোবাইলটো ঘূৰাই দিয়ক আৰু নহ'লে মোৰ হাতত দিব। আপোনাৰ যদি লাজ লাগে মোৰ হাতত দিব, মই তেখেতৰ হাতত ঘূৰাই দিম মোবাইলটো। মই ৰিকুৱেষ্ট কৰিছোঁ, আপোনাক মই শ্ব' নকৰোঁ। মই চেলিম আঠিয়া আপোনাৰ লগত ৰিকুৱেষ্ট কৰিছোঁ, আপোনাক মই শ্ব' নকৰোঁ। আপুনি মোবাইলটো ঘূৰাই মোৰ হাতত দিব, মই তেখেতক দিম। মই কাকো নাম মেনশ্যন নকৰোঁ, আপোনাৰ কোনো নামেই মই মেনশ্যন নকৰোঁ। আপুনি মোবাইলটো ঘূৰাই দিব প্লিজ। ভালে আপোনালোকৰ দুৰ্গা পূজাটো কালি দশমীৰ দিনাখন খুব ধুনীয়াকৈ আপোনালোকে পালন কৰিছে। সেইকাৰণে মই গোটেই বিশ্ববাসী আৰু আমাৰ অসমবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে প্লিজ যোনে পাইছে মোবাইলটো ঘূৰাই দিব। একদম ৰিকুৱেষ্ট কৰিছোঁ আপোনাৰ কোনো কাম নহ'ব, আপোনাৰ মোবাইলটো কোনো কাম নহ'ব। আপুনি মোবাইলটো খোলাৰ লগে লগেই আপুনি ধৰা পৰি যাব, আৰু আপুনি ধৰা পৰাৰ লগে লগে আপোনাৰ এটা বিপদ আহি যাব। এনেকুৱা বিপদ আহিব আপুনি কল্পনা কৰিব নোৱাৰিব। সেইটো কাৰণে যদি আপুনি মোবাইলটো ছুইচ অফ কৰি ৰাখিছে, আপুনি আনি ঘূৰাই দিয়ক। মই চেলিম বিদায় লৈছোঁ। আপোনালোকে ভালে থাকিব, সুস্থ থাকিব, শান্তিত থাকিব, আৰু ভগৱান বা আল্লাহৰ ওচৰত মই দোৱা কৰোঁ যাতে সকলো ভালে থাকে, আৰু আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত মই ভালে আছোঁ। আসসালামু আলাইকুম, নমস্কাৰ।